নেক্সট ডালক কি প্ৰব্লেম হ'ব মই তাৰ কিছুমান স্নেপছ আপোনালোকক ক'ব বিচাৰিছোঁ প্ৰথমতে আমাৰ প্ৰধানমন্ত্ৰীয়ে নেজক লৈ কি কৈছে শুনক मेरे प्यारे देशवासियों मेरे मित्रों अभी कोई पार्टी बोल रहे हैं गजेंद्र मोदी के पोस्ट क्या कर रहे हैं हम उनको बता दें मित्रों आप लोगों को मालूम है रामायण में क्या हुआ था मित्रों रामायण में हनुमान जी के पोस्ट में जब रावण ने अग्नि जलाई मित्रों तो रावण जी ने क्या किया था मित्रों अग्नि तो जला दिया हनुमान जी के पूंछ में तब हनुमान जी ने अपने पूंछ से सारा लंका का तबाही कर दिया अभी कोई पार्टी बोल रहे हैं गजेंद्र मोदी की और उनके साथी के पूंछ क्या कर रहे हैं हम उनको बता दें गजेंद्र मोदी और उनके पार्टी एकजुट होके उनके पूंछ एकजुट होके सारा इंडिया का सफाई कर दिया लगे लगे हमारे एक्स प्राइम मिनिस्टर कैसे मोदी जी ने जो बात बताया है बहुत दुख लगा है हमने भी मुनिया जी के साथ अपने पोट बांध के बहुत कुछ काम किया था लगा लग बिहार पर ऐसा नहीं कैसे देखिए काम किया किसने नाम लिया किसने हम जब रेलवे मंत्री थे तब क्या हुआ था आपको मालूम है कोई मीडिया ने कवरेज नहीं दिया है सुनिए एक दिन बिहार से आलू ट्रेन में जा रहा था 20 मिनट ट्रेन खराब मतलब पास में कोई स्टेशन नहीं था कोई इंजीनियर वगैरह नहीं था तब हम लोगों को पार्टी और हमने मिलकर भैया हाँ मिलकर पूर्ण एकजुट होके ट्रेन को आलू लेके आसाम ले गया किसी को मालूम है नहीं है हम लोगों को टीआरपी नहीं चाहिए ইয়াৰ লগে লগে অসমৰ এজন কৃষক নেতাক জেলৰ পৰা সত্য মুক্তি দিছে তেখেতে লগতে এখন প্ৰেছ মিট দিছে তেখেতৰ নেজডালক লৈ বিভিন্ন সমস্যা হৈ গ'ল তেখেতে প্ৰেছ মিট দি কৈছে আমাৰ নেজডাল কাটি দি বুলি কৈছে আমাৰ নেজডাল কাটি কুকুৰ হগুনক খুৱাই দি বুলি কৈছে ৰাইজ আমাক হুকুম কৰা হৈছে কৃষকৰ নেজডাল কাটি হগুন কাউৰী খুৱাম বুলি কৈছে ৰাইজ এনে কৰা কুকিৰ চৰকাৰ নালাগে ৰাইজ লগা লগ আমাৰ মুখ্যমন্ত্ৰী কৈছে কথা ক'লে হ'ব নেকি কথা ক'লে মই তো কৈছোঁ ডেচিশ্যনটো ইম্পৰ্টেণ্ট মেটাৰ হয় নহয় আজিকালি দাম চাম বাঢ়িছে মই কি কৈছোঁ দাম চাম বাঢ়িছে হয় নহয় দাম চাম বাঢ়িছে এই নেজডাল প্ৰতিবাদ কৰোঁতে এই লেলাই পাতি খাব কিবা এই ফাপৰে খাই গৈছেগৈ মই কৈছোঁ ফাপৰে খালে পোকে ধৰিব হয় নহয় বাৰু ইম্পৰ্টেণ্ট মেটাৰ হয় নহয় বাৰু ডক্টৰৰ খৰচ দিব লাগে মই কৈছোঁ নেজডাল কাটি দিলে সুবিধাহে হ'ব হয় নহয় প্ৰতিবাদ কৰিবলৈ সুবিধা হ'ব তেওঁহে বেছিকৈ কৈছে মই একো নাই কোৱা নহয় মই জেইলাৰটোক এবাৰ কৈছোঁ যদি সেই মানুহটো যদি আকৌ এবাৰ জেললৈ আহে তাৰ পাইলেট নেজডাল ষ্টেটেই কৰি দিব লাগে লগালগ বিসম্বাদী ল'ৰাজনে কৈছে নহয় নহয় তাৰ আৰু আমাৰ মাজত বিসম্বাদ নাই নহয় এইটো এনেহে মিডিয়াবিলাকে প্ৰচাৰ কৰিছে আমাৰ বেলেগ একো নাই ছাৰৰ মানে নেজডাল বগা বগা হৈ আছে বুজিছে নাই ছাৰৰ নেজডাল যে বগা আৰু আমাৰ আকৌবিলাকৰ কোলা কোলা পৰি আছে এই বগা আৰু কোলা দেখোন আমেৰিকাতে কাজিয়া হয় আমাৰ নহ'বনে নে কি কয় এই মিডিয়াবিলাকে প্ৰচাৰ কৰি আছে লগতে আমাৰ এটা বিখ্যাত কবিতা তপন কুমাৰ দাসে আবৃত্তি কৰিছিলে সাগৰিকা বৰদলৈ যদি নেক্সট থকা হ'লে সাগৰিকা বৰদলৈ তপন কুমাৰ দাসে কিদৰে ক'লে হয় সন্ধিকৈ কলেজৰ তুমি নেজলতা বৰদলৈ তুমি কুশলে আছাতো কেনে আছে তোমাৰ সেই বাদাম ৰঙী নেজডাল এই নেজলতা বৰুৱা প্লিজ তুমি মোক সমুখেদি টিক টিককৈ নেজডাল লাগি পাৰ হৈ নাযাবা নেজলতা বৰুৱা এনেতে আমাৰ কুকুৰাজনৰ পৰা এজনে কৈছে নিজৰ কথা কৈছে চৰণ নাই নেকি তোৰ হাগিবলৈ দিগদাৰ মুতিবলৈ দিগদাৰ বহুত দিগদাৰ আছে বেছি দিন নকবি দে তাৰপিছত আমাৰ চৰণ চৰজনে কৈছে কি যে কয় নিজৰ কথা কৈছে আল্লাহ অসমৰ মানুহে কোনে জানে নিজৰ কিমান ফেচিলিটি আছে জানে কোনোবা আল্লাহ কোনো নাজানে সেইকাৰণে আমাৰ বহুত মাতি মাতি আনিছে আল্লাহ একটা কথা কওঁ নিজৰ মেইন কামটো কি আছে যেতিয়া 2 নম্বৰ লাগিব ক'ত গছৰ পাত নাপাব পানী নাপাব নিজৰ আজি লুম যে থাকে লুমটোৱে কামটো কৰি দিয়ক আল্লাহ ইমান মজা লাগে আৰু ৰ'দত শুকুৱাই থৈ দিয়ক পিছদিনা কি বল বেহাৰ বাই অপচৰ আমাৰ মোহন দাই কি ক'লে মই যে কথা এটা কৈছোঁ মোক যে চাকে কেঁচাই গান এটা শিকাই দিছে মই কবিতা এটা গাই দিছোঁ গানো অলপ হৈছে কবিতা অলপ হৈছে বেয়া পাইছে নেকি মই অলপ গাই দিছোঁ শুৱনি আমাৰ নেজডালতি
ভৰি নমে ভৰি দিছে হাগুদি যাওঁতে অলপ প্ৰব্লেমো দিছে বাকী দেখো নেজানিছোঁ লগালগ কেকে চাই কৈছে হেই মহন্ত পাগল হলি নেকি তোৰ কিন্তু উন্নত আছে তোৰ গম পাইছ না তই বহুত কি ডেভেলপ কৰিব পাৰিবি হ'ব দে আজিলৈ সামৰি দে ধন্যবাদ থেংক ইউ